পেহী ভাগা এজনী নে ইয়াৰ এই কি কয় দৌৰ ভাগা এজনী বৰ অত্যাচাৰ মতালা ৰকম চুই যায় মোক দেখিবই ইমান দেখিব নোৱাৰে কি খবৰ সকলোৱে আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ আজি প্ৰথম ভিডিঅ'টোৱে আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি উপস্থিত আছোঁ গোৱালগুৰি গোলাঘাট অন্তৰ্গত গোৱালগুৰি আজি মই ইয়াত কিবা এটা বস্তু নিব আহিছিলোঁ মোৰ কাৰণে আহি পিনে এগৰাকী আইতাক দেখা পালোঁ আইতাগৰাকী এনেকুৱা ঘৰ এটাত বহি আছে আৰু দেখি পাই অলপ বেয়াও লাগিল সেইকাৰণে আজি ভাবিলোঁ প্ৰথমটো ভিডিঅ'ত তেওঁৰ লগতে অলপ কথা বতৰা পাতোঁ আৰু তেওঁক অলপ যি পাৰোঁ আমি সহায় কৰোঁ অলপ নাৰ্ভাছ ফিল হৈছোঁ ফাৰ্ষ্ট ভিডিঅ' ন ইউটিউবত তো অকণমান যদি কিবা ভুল হয় ক্ষমা কৰি দিব আপোনালোকে দেখিব পাইছে যে আগফালে এটা ৰাইজৰ দ্বাৰা পৰিচালিত ৰাজহুৱা শৌচাগাৰ দেখিব পাইছে তাতে আইতাগৰাকী তাৰ যিটো তলত বাৰান্দা আছে তাতে আইতাগৰাকী বহি পিনে ভাত খাই আছে আৰু ভাত খোৱা দেখি আমি আইতাগৰাকীৰ ওচৰলৈ যাব বিচৰা নাছিলোঁ কাৰণ ভাত খাওঁতে তেওঁ আমনি দিব বিচৰা নাই মানে ভাত খাই হ'লেই আমি তেওঁৰ ওচৰলৈ যাম ভিডিঅ'টো লাষ্টলৈকে চাই দিব আইতাগৰাকী সেইটো আপুনি যিটো ঘৰ আপোনাক দেখালোঁ সেইটোতে বহি আছে আমি ওচৰলৈ যোৱা নাছিলোঁ এটাই কাৰণ যে তেওঁ ভাত খাই আছিলে আৰু ভোকো লাগিছে চাগে ইমান টাইম হ'ল ভাত খাই থাকোঁতে আমনি কৰিব বিচৰা নাছিলোঁ যাম ভাত খাই লওঁ তেওঁৰ ওচৰলৈ আমি যাম আহকচোন আইতাগৰাকীৰ ওচৰলৈ যাওঁ আৰু তেওঁ কি কৰিছে আইতা কি কৰিছে ভাত খাইছে এনেই আপোনাৰ ওচৰলৈ অলপ আহিছোঁ কথা বোলো পাতোঁ অলপ বোলো এই ভাত খালে আমি ওচৰৰে হয় এনেকুৱা বাতিপুৰীয়া ওচৰতে আৰু কিবা খাব নেকি আমি বস্তু আনিছিলোঁ আপোনালৈ বস্তু মোৰ তেনে নাই এনেকে নালাগে এনেকে আছে ঘৰলৈ আছে ওচৰত হোটেল আছে নহয় হোটেল আছে দিয়ে আপোনাক হোটেল মই নিজে আনি খাওঁ নিজে আনি খায় পইচা পাই ক'ত পইচা আছে নিজৰ ইনকাম আছে আপোনাৰ আইতাগৰাকীক সুধিলোঁ যে আৰু কিবা খাব নেকি কাৰণ আঁতৰৰ পৰা দেখিছিলোঁ ন তেওঁ ওচৰৰ পৰা চোৱা নাছিলোঁ যে তেওঁ কি খাই আছিলে এনেকুৱা লাগিলে যে তেওঁ কিবা ভাত খাইছিলে যেন লাগিছিলে তেওঁ আকৌ তেওঁৰ ওচৰলৈ গৈ পিনে সুধিছোঁ এবাৰ কিবা খাব নেকি কৈছোঁ যে আপোনালৈ বোলো কিবা আনিছোঁ কিবা খাব নেকি তেওঁ কৈছে যে তেনেকৈ নাখাওঁ বুলি কৈছে তেওঁ তেনেকৈ নাখাওঁ বোলে মই নিজে খাওঁ হোটেলৰ পৰা আনি খাওঁ বুলি কৈছে তেওঁ তাৰপৰা সুধিলোঁ যে আপুনি হোটেলৰ পৰাতো আনিবলৈ আপোনাক কোনোবা পইচা লাগিব ন পইচা ক'ত পাব আপুনি তেওঁ কৈছে যে বোলে মই নিজে কষ্ট কৰি খাওঁ বোলে এনেকৈ কৈছে শুনি বৰ ভাল লাগিলে সেনেকৈ কোৱাৰ কাৰণে আপোনাৰ ঘৰ ক'ত নিজে ইয়াতে আপোনাৰ ঘৰ এনে আচল ঘৰ ক'ত আপোনাৰ আচল ঘৰ সেই থাকোঁতে আমি থাকোঁতে হেৰি কি ওচৰতে দাদা এজন আৰু বাইদেউ এগৰাকীয়ে কাপোৰৰ দোকান দিয়ে তেওঁ আমি ভিডিঅ' কৰা দেখি তেওঁ আহি আমাৰ ওচৰলৈ আহি পিনে সুধিছে যে আমি কেনেধৰণৰ ভিডিঅ' বনাওঁ আৰু তেওঁলোকক আমি সেই বিষয়ে অলপ ক'লোঁ আৰু মই সুধিলোঁ যে তেওঁলোকক যে আইতাগৰাকী কিমান দিনৰ পৰা এনেকৈ ইয়াত আছে আৰু তেওঁলোকে আমাক ক'লে যে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হয় বুলি আপোনাৰ আচল ঘৰ চিনি নাপায় ঘৰত কোন কোন আছে আপোনাৰ মোৰ ঘৰত চবেই আছে কোন নাই চবেই আছে এনে কোন কোন আছে ক'ব পাৰিবনে আইতা দতি চব তাৰপৰা ককাহেঁত মতা মাইকী পৰিয়াল হ'ব চব আছে পেহী ভাগা এজনী নে ইয়াৰ এই কি কয় দৌৰ ভাগা এজনী বৰ অত্যাচাৰ মতালা ৰকম চুই যায় মোক দেখিবই নোৱাৰে আৰু বস্তুটো খোৱা দেখিলে মানে টনাটনি আপোনাক মানে বস্তু খাব নিদিয়ে নেকি
ঠিক আছে আপোনালৈ আমি বস্তু অলপ লৈ আনিছোঁ আপুনি কি কৈছে মোৰ এটা হিচাপে লাগে জানো ঠিক আছে আপোনাক আপুনি ৰাতি এতিয়াতো বাৰু এনেকৈ থাকে ৰাতি হ'লে ক'ত থাকে ৰাতি ৰাতি হ'লে আপুনি ক'ত থাকে ৰাতি হ'লেতো ক'ৰবাত থাকিব লাগিব ন শুৱে ক'ত বহি থাকে আপুনি ৰাতি বহি থাকে ৰাতিটো আজিকালিতো গৰম দিনত মহ বহুত আছে ন কেনেকে মহে নেকামুৰে নে আপোনাৰ মহে নেকামুৰে নে ৰাতি নেকামুৰে আইতাগৰাকীকতো সুধিবলৈতো বহুত কথাই আছিল কিন্তু সুধিব বিচৰা নাই এটা কাৰণে যে তেওঁ যিদৰে আমাক কৈছে আমি মানে অলপো বুজিব পৰা নাই ৰাতিপুৱা কি খালে ৰাতিপুৱাই মই নিজে ভাত কিনি খালো সেইটোৱে কথা আছিল কিনি খায় আপোনাক এনেকে দিয়ে নে কোনোবা এনেকে আহি পিনে এনেকে তোমালোকে পোৱা নাই আমাক কোৱা নাই আমি তোমালোকে পোৱা নাই আমি নেপাওঁ বাৰু কিন্তু আমাক আমি নিজে ইনকাম কৰি খাব লাগে বৰ গাড়ী মাত দেখিছে আপোনালোকে চাগে ভালকে শুনা নাই এনেকে কোনেও তেওঁক নিদিয়ে নিজে কিনি খাই বুলি কৈছে তেওঁ বাট দিয়ে চাগে কিন্তু তেওঁ অলপ কি কৈছে তেওঁ কি কৈছে ভালকে বুজিব পৰা নাই তেওঁ নামটো জানিব বিচাৰে আপোনাৰ নামটো কি হুছেইন নামটো হুছেইন প্ৰকাশন যদি ভুল হৈছে ক্ষমা কৰিব তেওঁ কি কৈছে ভালকে শুনিব পৰা নাই কি কৈছে ফাইডে খেলে নি এতিয়া ফাইডে গিৰাটোন খেলে গিৰাটোন যেবা খেলে ঠাইত আছে আৰু সাপেক্ষও খেলে তাৰপিছত লেণ্ডেড ফাজাল হৈ খেলে নি এতিয়া তেইটো আৰু বছৰৰ ছমহীয়া যিকোনো পৰিৱেশৰ কথা সেই বাক্য হেৰি কৰে নে কেনেকুৱা হ'ব লাগিব আপোনালোকে দেখিছে যে আইতাগৰাকীক সোধা প্ৰত্যেকটো কথাই ৰিপ্লাই দিছে যদিও তেওঁ যিদৰে ৰিপ্লাই দিছে যিদৰে কৈছে আমি ভালদৰে বুজিব পৰা নাই হয়তো আপোনালোকেও বুজিব পৰা নাই কিজানি আইতাগৰাকী অসমীয়া নাজানিব পাৰে সেইকাৰণে তেওঁক যিকোনো ধৰণৰ কথা সুধি তেওঁক আমনি দিব বিচৰা নাই কি কৈছে ভালকে কৈছে ঠিক আছে আপুনি কি কৈছে ভালকে বুজি পোৱা নাই মই হেৰি কওক কি আছিলে আমি কিবা আনিছোঁ আপোনালৈ সেয়া লওক আৰু এতিয়াতো ভাত খালে ন আপুনি ভাত খালে ন ৰাতি হ'লে সেয়া আমি যি আনিছোঁ আপুনি খাই ল'ব হ'ব দেই ৰাতি হ'লে খাব আইতাগৰাকী কি কৈছে ভালকে বুজি পোৱা নাই আইতাগৰাকীকতো সুধিবলৈতো বহুত কথাই আছিল কিন্তু সুধিব বিচৰা নাই এটা কাৰণে যে তেওঁ যিদৰে আমাক কৈছে আমি মানে অলপো বুজিব পৰা নাই আৰু হয়তো তেওঁ বেলেগ লেংগুৱেজতো ক'ব হয়তো কোনোবাই চিনি পাব পাৰে যদি চিনি পায় ক'ব কমেণ্টত জনাই দিব মই আগতে এনেকৈ দেখা নাছিলোঁ আইতাগৰাকী আজি মই এইফালে নিজৰ অলপ বস্তু আনিব আহিছিলোঁ দেখিলোঁ যে কাষতে এগৰাকী আইতা এনেকৈ
ঠিক আছে আইতা, আমি কিবা আনিছোঁ আপোনালোকে খাই ল'ব। এই দি দে, কি আনিছে। ইমান আপোনাক ইয়াত দিলোঁ আৰু আমি আকৌ আহিম। মই বেলেগ বস্তু অনা নাছিলোঁ ঘৰৰ পৰা, আৰু ওচৰতে যি দোকানখনত যি পাইছিলোঁ সেয়াকে দিলোঁ আপোনাক। এয়া আপুনি খাব দেই, আমি যাওঁ, আকৌ আহিম এইফালে, আকৌ আপোনাক কিবা আহিলে দি থৈ যাম। আমি গৈ থাকোঁ দেই। ঠিক আছে। আপোনালোকৰ মনত এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে তেওঁক মই আইতা বুলি মাতিছোঁ কিয়? তাৰ কাৰণ হ'ল, মই যেতিয়া আঁতৰৰ পৰা তেওঁক দেখিছিলোঁ, তেওঁ চুলিয়ে আৱৰি আছিলে গোটেই অনুভৱ কৰিছোঁ যে এটা ৰাতিৰ কাৰণে কিমানখিনি খাদ্যৰ প্ৰয়োজন হয় আমাক। বেয়াও লাগিছে সেইকেইটা বস্তু দিওঁতে। তথাপিও এইটো হয় যে আমি যিটো টাইমত আহিলোঁ, সেই টাইমত মানে যিমানখিনি দোকান আছিলে সকলো বন্ধ আছিলে, মাত্ৰ দুখনমান দোকান আছিলে খোলা। তাৰ পৰা আমি যিকেইটা বস্তু পালোঁ আৰু আইতাককে সেইকেইটা বস্তু আমি দিলোঁ। ভাবিছোঁ যে আকৌ কাইলৈ আহিম আৰু আইতাককে বেছিকৈ অলপ বস্তু কেইটামান দি থৈ যাম, কাৰণ যিকেইটা বস্তু আজি দিলোঁ নিজে বেয়া লাগিছে। আৰু হাতত ইমান পইচাও নাছিলে, কেইটামান পইচা আছিলে আইতাকক দি আমি ঘৰলৈ গুচি গ'লোঁ। আকৌ এটা